এজন স্বাভিমানী অসমীয়াৰ নিৰীক্ষণত ইছৰৰ প্ৰকল্প 10 এজন স্বাভিমানী অসমীয়াৰ নিৰীক্ষণত সাজু চন্দ্ৰযান-3 আজি জুনবাই দেশলৈ 2:35 বজাত কৰিব যাত্ৰা 2 1 0 আজি 2:35 লগে লগে দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পৰিব নৰেন্দ্ৰ মোদী চৰকাৰৰ বিশেষ তৎপৰতাত দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰা চন্দ্ৰযান-3 আজি 2:35 জুনবাই দেশ অভিমুখে যাত্ৰা কৰিব বহু চৰ্চিত চন্দ্ৰযান-3 দুপৰীয়া শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ'ব ইছৰৰ চন্দ্ৰযান-3 কঢ়িয়াই নিব বাহুবলী ৰকেট LVM-3 ইছৰৰ এই প্ৰকল্পক লৈ উৎসাহিত দেশবাসী বিভিন্ন চৰকাৰী প্ৰচাৰ মাধ্যমে চন্দ্ৰযান-3 উৎক্ষেপণৰ সমস্ত বিৰল মুহূৰ্ত পোনপটীয়াকৈ প্ৰচাৰ কৰিব চন্দ্ৰত অৱতৰণ কৰাৰ পিছতেই বাহুবলী ৰকেটে কঢ়িয়াই নিয়া মহাকাশযানৰ পৰা বিচ্ছিন্ন হ'ব চন্দ্ৰযান-3 ইতিহাস ৰচনা কৰিবলৈ সাজু ইছৰ জুনবাই দেশত চলিব অসমীয়াগিৰি বাচন বৰ্তনৰ ব্যৱসায়ৰ পুত্ৰ চয়ন দত্ত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰই ইতিহাস ৰচনা কৰি আজি উৎক্ষেপণ কৰিব চন্দ্ৰযান-3 কিন্তু ইছৰৰ এই প্ৰকল্পত জড়িত আছে অসমীয়াৰ স্বাভিমান কিয়নো এজন অসমীয়াৰ নিৰীক্ষণত সফল হৈছে এই প্ৰকল্প কথা কোৱা হয় যে অসমীয়া জাতি চৌদিশৰ পৰাই চহকী সাহিত্য কলা সংস্কৃতিৰ দিশত পাৰদৰ্শী জাতি তথ্য প্ৰযুক্তি তথা মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰতো পিছপৰি থকা নাই অসমীয়া জাতি এই কথা প্ৰমাণ কৰিছে এগৰাকী অসমীয়া সন্তানে চন্দ্ৰযান-3ৰ দৰে এটা বিশাল অভিযানৰ গুৰু দায়িত্ব কাণ পাতি লৈছে অসমীয়া বিজ্ঞানী চয়ন দত্তই চন্দ্ৰযান-3ৰ উৎক্ষেপণ অভিযানৰ পৰিচালনা কৰিব উত্তৰ লখিমপুৰৰ সন্তান চয়ন দত্তই এই অভিযানৰ সঞ্চালকৰ দায়িত্বত আছে অসম সন্তান চয়ন দত্ত মহাকাশ বিভাগৰ ইউআৰ ৰাও ছেটেলাইট চেণ্টাৰত বিজ্ঞানী আৰু অভিযন্তা হিচাপে বৰ্তমান কৰ্মৰত চয়ন দত্ত লখিমপুৰ ছেইণ্ট মেৰিজত পঢ়ি থকাৰ পৰাই কল্পনা বিজ্ঞানী হোৱাৰ সপোন দেখিছিল চয়ন দত্তই তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক্স আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰো ছাত্ৰ আছিল সফল বিজ্ঞানী হিচাপে পৰিচিত দত্তৰ ওপৰত চন্দ্ৰযান-3ৰ প্ৰকল্প সঞ্চালকৰ দায়িত্ব অৰ্পণ কৰা হৈছিল এই খবৰে সঁচাকৈ গৌৰৱান্বিত কৰিছে অসমীয়া জাতি এই অভিযান আমাৰ দেশ আৰু বিশ্বৰ বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব বুলি কয় চয়ন দত্তই চন্দ্ৰযান-3ৰ মুঠ ব্যয় 615 কোটি চন্দ্ৰযান-2ৰ অভিযান হৈছিল বিফল শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা উৰা মৰাৰ পিছতেই চন্দ্ৰযানক চন্দ্ৰপৃষ্ঠত নিৰাপদ অৱতৰণ আৰু বিচৰণ হৈছে মূল লক্ষ্য চন্দ্ৰযান-3ৰ মুঠ ব্যয় 615 কোটি চন্দ্ৰযানৰ দ্বাৰা পৃথিৱীৰ বৰ্ণালী আৰু মেৰুমিতিৰ জোখমাখৰ অধ্যয়ন কৰা হ'ব চন্দ্ৰত পানীৰ অৱস্থিতি সন্দৰ্ভত পৰীক্ষা নিৰীক্ষা চলিব উল্লেখ্য যে চন্দ্ৰযান-2 অভিযানত বিফল হৈছিল ভাৰত 2019ৰ 22 জুলাইত উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান-2 2019ৰ 7 ছেপ্টেম্বৰত ইছৰৰ যোগাযোগ হৈছিল বিচ্ছিন্ন আৰু 3 মাহৰ পিছত ধ্বংসাৱশেষ উদ্ধাৰ কৰিছিল নাছাই শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ গৱেষণা কেন্দ্ৰত চন্দ্ৰাভিযান চন্দ্ৰযানৰ 3 উৎক্ষেপণৰ ৰিহাৰ্চেল সফল হৈছিল নিউজ ডেস্ক কাৰেণ্ট আছাম